ওই ৰেফটিকাৰ কি কৰি আছা? এই অলপ BMW খন মুচি আছে আৰু অলপ BMW মুচি আছা? কেনে খবৰ? খবৰ আছো, কিন্তু মোৰ এখন ল'ব লাগছিলে। গাড়ী মোৰখনো বেছিব লাগিছিল, অলপ পইচাৰ প্ৰয়োজন আছিল। পইচাৰ প্ৰয়োজন আছিল? মোৰো একেবাৰে ডাঙৰ বাঘে খোৱা পিঠু একেবাৰে গাড়ীকে মৰছি। তাকে মোকো অলপ পইচা লাগে, হয় নেকি? লাগে। তোমাৰ গাড়ীখনৰ নাম কি বুলি ক'লা? BMW। ক'ৰবাত কিবা লেখা আছে না নাই? আছে দে, পাছফালে এখন কিবা বৰ্ড আছে, কিবা বৰ্ড দিছি দেখোন এখন। এই W2 আছে দে। BM টো ক'ত গ'ল? তাৰমানে এইখন প্ৰথমতে বনাই থৈছিল BMW হয়নে নহয়, সেইকাৰণে আৰু BM টো নিদিলাক দে। হয় নেকি? এইটো কিবা 8-2-0 নেকি? দামটো লেখা আছিল তাৰমানে। গাড়ীখনৰ কি লেখা আছে পিছফালে? 8-2 কিবা 0 দেখুৱাই। দামটো লেখা আছিল। গাড়ীৰ দামবিলাক পিছফালে লিখিলে? প্ৰথমতে পিছফালে লিখি দিছিল, সিমান কাগজ কলমে লেখা নাছিল আৰু পিছফালে লিখি দিছে পাৰ যাব বুলি। 800 টকাত তো গাড়ীখন দিলে BMW খন? নহয়, 80 লাখে পৰছি। দুইকেইটামান শূন্য মুচা গৈছে, বহুত দিন হ'ল না। হয় নেকি? এইটো কি ইয়াতে দিলি ষ্টাৰ চিনাকি উঠি কেনে দেখো একেবাৰে আকৌ দেখো নলেও নজলেও কিনো এইটো? আপুনি গাড়ীত উঠিয়ে পোৱা নাই নেকি লাইফত? গাড়ীত উঠছো, কতদিন চাৰ্কেল চলাই কেনে টাপলেট চাল নহ'ল। এতিয়া মনো যে বেজি দি কেনে ভাল কৰিব পৰা নাই। চাওঁ হৈছে তোৰ গাড়ীখনৰ আগৰ ফেচালিটিটো কি আছে। ৰ'বা, এটা কথা কওঁ, মোৰ গাড়ীখনৰ পিছফালৰ খিনি বেছি, আগৰ চিট দুটা মোক লাগব, পিছৰ কেইটা নালাগে। দে চাওঁ দিছো তোৰ কি আছে গাড়ীখনৰ ভিতৰত। চাওক, এই দুটাত বহিব নোৱাৰা, পাছত কেইটা বেছি পাছত বহক। এলা BMW ফাটা দেখুৱাই, তোলাও দেখা দিছি দেখুৱাই। পুৰান মডেল এইটো, এক্সিডেণ্ট হ'লে তুলা ওলাব পৰা যাব পৰা। তাৰমানে মানুহটো নমৰে? মুখাখনো দিছে, কেতিয়াবা মাথা চাথা তেজ লাগিলে মুচি দিব পাৰিব। মই যেন কিনি মোক এখন ইয়াত বস্তু দেখিছো। বহিব পাৰিম নে? এণ্ডাল দেখো কিবা বুঢ়া মানুহ চাৰ্কেলৰ চেইন টানাৰ নিচিনা। এলা আৰু কি বস্তু? আপুনি গাড়ী কিনিয়ে পোৱা নাই, এলা কি জানিব? বহি চাওকচোন। বহি চাওঁ মানে চাওঁ ৰ একেবাৰে অলপ দিন নাখনত টক্টাৰ উঠা হান পাই দেখুৱা, আকৌ দেখো নাইও কাম। এই নেকি গাড়ী? পচন্দ হৈছে নে না আপোনাৰ? পচন্দ হোৱা ধৰিছি, কিন্তু 500 দিলি মই কেনেকৈ চলিম? দুটা আছে আপোনালোকৰ? মোৰ দুটা আছে, ইয়াতে মোৰ কি কাৰণ আছে? মোৰ গীটাৰ লগত থাকলি আগফালে লগাই টানবা দিব, সেনেকৈ চলি যাব আৰামত। তেল ভৰাব নালাগে, আপোনাৰ বহুত পইচা খৰচ কমি যাব। এতিয়া গাড়ীখন কেতিয়া কিনিব লাগিলে কিবা কাগজ চাগজৰ কথা নাছে? অলপ বাইনে দি যাব লাগিব প্ৰথমতে, পইচাটো লাগে। গাড়ীখন যে বেচবা খুজিছে, দলিনখন লৈ একেবাৰে লেখা বুঢ়া তালে কৰি দিওঁ। মই দলিনখন লৈ দে, যা লৈ গাড়ী তাকেতো 100 টকা চালা। ফোনটো ডাঙৰ পৰা মাছো, এতিয়া এই ফোনটো মাছ। হেল্ল', ডাঙৰ পৰা ক'ত? তেতিয়াবা ফোন কৰি আছা, পাৱা নাই ফোনত দে। কি কৰি আছা? পুৰপুৰীয়া হৈছে। আৰে এখন BMW কিনিলো, সি আগফালে বেচে মানুহটো। সিমান সি নাজনে, তাক পাকৰে দিছো ৰ একেবাৰে আগফালে নিম বুলি ভাবছো, কিন্তু এতিয়া হয় নেকি? দে গোটাখান্তি নিয়াৰ কাৰণে মই তাৰ লগত মাথাটো মাৰো দিছো। দে হ'ব দে, পিছত ফোন কৰিম দে। হ'ব দে, বুঢ়া টিটটো নাছে আমাৰ। ওরা আনছা আছো, বহি আছো রে। এমন টাইম কিয়া লাগিলে? দলিন ক'ত? দলিন এইখনে আনিছো দে। আৰু দলিন কি দলিন হয় নেকি? এটা আছে না? লিখিব পাৰো নেকি? লিখিব পাৰো মানে ডাঙৰ পৰা ফোন কৰিছিলো, এতিয়া গোটা খান্তি লাগে বুলি কৈছি। কি কয়, মোক গোটা খান্তি বেছি ইচ্ছা নাছিল, মোক লাগে এতিয়া। চলিটো কৈছি পাতলাকে হাগি আছে না। এই গোটা খান্তি লগাৰ কাৰণটো কিয় জানিছে না বাবা? আমাৰ এই যিটো মানে চেঙেলী বুঢ়ীক ফোন কৰিলোঁ, তাৰমানে তাৰ নাম চেঙেলী বুঢ়ী। সি পাতলাকে হাগি আছে নে, বৰ দুৰ্বল। বহুত পানীও খোৱালোঁ, ভাল পোৱা নাই। গতিকে মই ইয়াৰ লগত থাকিব নোৱাৰিব পাছৰ খান্তি। গোটা খান্তিটো এটা ব্যৱস্থা কৰিব পাৰ, নহ'লে মোৰ চলটো মৰিব তাতে হাগা পাইছানাতে ভিতৰত। কি পাৰা এতিয়া মোক চহীটো কৰিব দি। মই দলিনখন লিখি দিছোঁ।
এ কলাম না গিয়ে বাপরে দলিল না গিয়া আমাৰ দেহি আনে দলিন কলাম দি এইটো লোক পেঞ্চাল আৰু কি আনলি বাপৰে বাপ এডাল BMW লগত দিছি দে ফিৰি কলম ভাল কলম বুলি কৈছে ভাল কলাম বুলি কৈছে এডাল তুমি ভাঙি নাযায় ইয়াৰ নাজে ৰিফিলো একডাল ফিৰি আছে তোৰ ক'ৰ ৰিফেল এডাল ৰিফিল চাল থৈ দিছো দেখা নাই বম ভংলা গাঁৱৰ নামটো কি আছিল আপোনাৰ মোৰ নাম চৌধুৰী আছিল দে চৌধুৰী ন চৌধুৰী আছিল তাত নহয় গাঁও লেংটি চিঙা গাঁও লেংটি চিঙা ডাকঘৰ ডাকঘৰ হৈছে আপোনাৰ কাউৰ বাহা আৰু লাট নম্বৰটো লেখ আপুনি 150 লেখছা চুপালাখ এক মাৰি তাক 3.5 টকা দাম দে না বেছি নানিলো না মানুহে হেৰি কৰে চাৰ্কেল চলে মানুহ লিখি দিলোঁ আৰু চহীটো মাৰি দিলোঁ মোৰ আপোনাৰ ইয়াত মাৰক মই চহীটো মাৰিম দে মাত দিলোঁ দে বা মই উঠো আৰু কালি আছোঁ তোক বাৰ সাক্ষীও লাগিছিল দুটা আপুনি পইচা 3.5 টকা দিলে সাক্ষী লাগছিল ন সাক্ষী দুটা মই আছে না তহঁতৰ কোনোবা এনে সাক্ষী আমাৰ ঘৰ আছে মাত মই সাক্ষীটো মাতোতে এই মোৰ BMW খন বিক্ৰী কৰিব লাগে এটা চহী মাত দিচোন সাক্ষী হিচাপে বাপৰে বাপ সাক্ষী চাবা মোৰ বাপ তাৰ কলা মোৰ বাপ এটা BMW কিনবা ঘৰত চেনি খাই তাতে হৰলেক্সৰ ভাব দিছে কি কৈছা গাড়ীখন বিক্ৰী কৰিলোঁ না দুখ লাগি আছে তাকে যেবা মই উঠিলোঁ দে আৰু 3.5 টকাত বেছি বেটা BMW কিনবা আছি যাবি তা ৰাইজ আপোনালোকলৈ লৈ আহিছোঁ কিছুমান ভিডিঅ' লৈ আহিছোঁ ইউটিউবৰ জৰিয়তে যদি তাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কাৰণ মানুহৰ সহযোগিতা থাকিলে মানুহে ৰোমান্টিক ভিডিঅ' হওক বা হাস্যমধুৰ ভিডিঅ'বিলাক চাই ভাল পায় গতিকে ভাবোঁ আগন্তুক কিছুমান ভিডিঅ' আনি আছোঁ যিবিলাক ভিডিঅ' আপোনালোকৰ পূৰ্ণ সহযোগিতা লাভ কৰি কেনে আমি ভিডিঅ'বিলাক সম্পূৰ্ণ কৰিব পাৰোঁ যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব লাগিব আমাৰ এয়া ক'ব দে কাষত যি থাকে ঘণ্টাটো সেইটো বজাই দিব আৰু যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব হ'ব দে তেতিয়া আজি